হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? মোৰ ভালেই, আপোনালোকৰ কেনেকুৱা জনাব। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। সকলোৱে চাই ভাল পাব আৰু শেষলৈকে চাই যাবচোন। আৰু আজি যিহেতু জানেই সকলোৱে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ উদযাপন কৰিছে অসমৰ বিভিন্ন ঠাইত। গতিকে ময়ো আমাৰ অঞ্চলৰ এখন গাঁও, সেই গাঁৱত উপস্থিত হৈছোঁহি। মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাম, সকলোৱে চাই যাব বুলি আশা কৰিলোঁ। আৰু এয়া চাওকচোন, কিমান এক সুন্দৰ পৰিৱেশ, উদুলি মদুলি পৰিৱেশ। শংকৰ উৎসৱৰ উপলক্ষে আমাৰ মেখেলি গাঁৱৰ যুৱ সংঘই এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। চাওকচোন, সকলো আহিছে আৰু আমি দাদাহঁতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আজি ইমান ধুনীয়া এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে, কি ক'ব? প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক। নিশ্চয়কৈ। নমস্কাৰ, মোৰ নাম অলিন হাজৰিকা। মই মেখেলিগাঁও আঞ্চলিক যুৱ সংঘৰ সভাপতি। মেখেলিগাঁও আঞ্চলিক যুৱ সংঘই 1954 চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ এই জন্ম উৎসৱভাগি পাতি আহিছে। আৰু মাজতে কিছু আমাৰ প্ৰাকৃতিক দুৰ্যোগ, যেনে আমাৰ কৰোণা আহি গ'ল মাজত। তাৰ আগত বানপানী কিছু পৰিৱেশৰ কাৰণে 3টা বছৰ আমি অনুষ্ঠিত কৰিব পৰা হোৱা নাছিলে। কিন্তু এই বছৰো আমি খুব ধুমধামেৰে আমাৰ শংকৰৰ জন্মোৎসৱ ভাগি আমি পাতিছোঁ। আৰু ইয়াৰ মূল কাৰ্যসূচী হ'ল যে আজি আমাৰ আছে দুদিনীয়া কাৰ্যসূচী আমি পাতিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী বৰগীত আৰু দিহানাম প্ৰতিযোগিতা। ইতিমধ্যে বৰগীত ক শাখাৰ প্ৰতিযোগীসকলে তেওঁলোকৰ বৰগীত পৰিৱেশন কৰি আছে। ইয়াৰ পাছতে খ শাখাৰ প্ৰতিযোগীসকলে বৰগীত পৰিৱেশন কৰিব। তাৰ পাছতেই মাজুলী বিভিন্ন স্থানৰ পৰা, সমগ্ৰ মাজুলীৰ পৰা 36টা দলে আমাৰ আজি অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিছে। গতিকে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু এটা ডাঙৰ কথা যে আপুনি চাওক, শংকৰদেৱ অসমীয়া জাতিৰ এজন সংগঠক। অসমীয়া কৃষ্টি সংস্কৃতি, আজি অসমীয়াই যদি অসমীয়া হিচাপে পৰিচয় দিবলৈ পাইছে, সেই হৈছে কিন্তু শংকৰদেৱ। তেওঁ শংকৰদেৱ বা মাধৱদেৱক আমি চেৰাই কিন্তু অসমীয়া জাতি আমি পৰিচয় দিব নোৱাৰিম। গতিকে এই শংকৰ জন্ম উৎসৱভাগি মাজুলীত সাধাৰণতে ধুমধামেৰে পতা হয়। অকল আমি নহয়, মাজুলীৰ বিভিন্ন গাঁও ভূঞাত এই শংকৰ উৎসৱভাগি পতা হয়। যদিও অসমৰ বিভিন্ন জেগাত এতিয়া আপোনাৰ বঙলোৱা যি পূজাৰ আমাৰ প্ৰাদুৰ্ভাৱ চলিছে, পূজাৰ প্ৰাদুৰ্ভাৱ হৈছে, এনেকুৱা এটা কম্পিটিশ্যন হৈছে কোনখন পূজা মণ্ডপে কিমান কোটি টকা খৰচ কৰিছে বা পূজা মণ্ডপ ভাগি কেনেকৈ পাতিছে। কিন্তু তেখেতসকলকো আমি আহ্বান জনাম যে শংকৰদেৱক আমি পাহৰিবলৈ নহ'ব। যাৰ কাৰণে আমি আজি অসমীয়া জাতি হিচাপে আমি সংগঠন হৈ জীয়াই থাকিবলৈ আমি পাইছোঁ। আৰু আপুনি চাব পাৰে, আমাৰ এই মাজুলীৰ এটা পৰিৱেশ, সাংঘাতিক পৰিৱেশ। আমাৰ কণ শিশুসকলে আজি বৰগীত গাইছে, কণ শিশুসকলে আজি চুৰিয়া চাদৰ মেখেলা তেওঁলোকে পিন্ধি অসমীয়া যিটো কৃষ্টি সংস্কৃতি, এই কৃষ্টি সংস্কৃতিটো তেওঁলোকে ৰক্ষা কৰিছে। আৰু শিশুকালৰ পৰাই যদি আমি এই শিশুসকলক এই গুৰুজনাৰ যি আধ্যাত্মিকতা সংগঠন, যি অসমীয়া জাতিটোক গঠন কৰিছিলে, সেই বিষয়সমূহ যদি আমি অনুধাৱন কৰোঁ বা আমাৰ শিশুসকলক যদি আমি আগুৱাই লৈ যাব পাৰোঁ সেই জ্ঞানেৰে, তেতিয়াহ'লে এখন সুস্থ সবল অসম গঢ়ি উঠাত কিন্তু সহায় হ'ব। হয়, দাদাই বৰ সুন্দৰকৈ ক'লে। এয়া মই সম্পূৰ্ণৰূপে দেখাবলৈ যত্ন কৰিম। আৰু এয়া আইসকল আহিছে দিহানাম গাবৰ বাবে। ইয়াৰ পিছতে বৰগীত অনুষ্ঠিত হ'ব, লগতে দিহানাম অনুষ্ঠিত হ'ব। মই সকলোখিনি দেখাই যাম মোৰ ইউটিউব ভিডিঅ'ৰ মাধ্যমেদি। সকলোৱে চাই যাব বুলি আশা কৰিলোঁ। আৰু আহকচোন, এতিয়া নামঘৰৰ ভিতৰ ভাগিলৈ আমি সোমাই যাম। খুৰা, আজি ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকে পাতিছে, কওকচোন। মেখেলিগাঁও আঞ্চলিক যুৱ সংঘৰ এটা গৌৰৱোজ্জ্বল দিন। 1954 চনৰ প্ৰতিষ্ঠা কালৰ পৰা সোণালী জয়ন্তী অতিক্ৰম কৰি আজি এই দিনত ভৰি দিছেহি। এই দিনটো উলহ মালহে পালন কৰা হয়। কেতিয়াবা 3 দিন, 4 দিনীয়া, 2দিনীয়াই আটাইতকৈ সৰ্বাধিক কম। সেয়ে আমি গৌৰৱবোধ কৰিছোঁ। গাঁৱৰ অখণ্ডতা দুখবৰ মানে বাস কৰা মাজুলীৰ একমাত্ৰ গাঁও, যিখনে এটা যুৱ সংঘৰ তলত কাম কৰি আছে। আৰু সেয়েহে আমি সকলো যুৱক যুৱতী, বৃদ্ধ আবাল সকলোৱে একত্ৰিত হৈ মহাপুৰুষ গুৰুজনাৰ এই জন্মোৎসৱ ভাগি 3দিনীয়া কাৰ্যসূচী পালন কৰোঁ। এইবাৰ আমি 2দিনীয়া কাৰ্যসূচী পালন কৰিবলৈ লৈছোঁ। হয়, বহুত ভাল লাগিলে। আপোনালোকলৈ ধন্যবাদ থাকিল। আজিৰ উৎসৱ, ইমান ধুনীয়া এটা উৎসৱ পাতিছে। আৰু কি ক'বা দাদা, কি ক'ব? আজি ইমান ধুনীয়া উৎসৱ পাতিছে, কি ক'ব? এইটো আমি পৰম্পৰাগত পাতি আছোঁ। আজি হয় আমি গতানুগতিকভাৱে 7দিনীয়াকৈও পাতিছিলোঁ এটা সময়ত। আৰু মই আহ্বান কৰোঁ যে সকলো দুৰ্গা পূজা মাজুলী আহিছে, দুৰ্গা পূজা বাদ দি শংকৰদেৱৰ জন্মোৎসৱ যাতে সুন্দৰকৈ পাতে, আৰু সৰু কণ শিশুসকলক যাতে সেই প্ৰতিভাৰ পৰা বিৰত নাৰাখি
তেওঁলোকক এইবিলাকত যোগাযোগ কৰিব সুবিধা দিয়ে। হয় হয়, ভাল লাগিছে বাৰু। আৰু মোৰ লগত আছে এগৰাকী ভণ্টি, সকলোৱে চিনি পায়, আমাৰ তুলিকা, সকলোৱে অসমবাসীয়ে চিনি পায়। আৰু তুলিকা, আজি ইমান ধুনীয়া অনুষ্ঠান অনুষ্ঠিত কৰিছা, কি ক'বা? হয়, আমাৰ দুদিনীয়াকৈ শংকৰোৎসৱ পালন কৰা মানে আগৰ পৰাই পালন কৰি আহিছে, আজি প্ৰথম দিন। হয়। আৰু আৰম্ভ হৈ আছে বৰগীতৰ কাৰ্যসূচী, আৰু খুব ভাল লাগিছে। সকলোৱে যাতে সহায় সহযোগ কৰে এনেকৈ। হয় হয়, বহুত ভাল লাগিলে, তোমালৈ ধন্যবাদ থাকিল। আৰু আৰু এয়া মই এতিয়া মোৰ নামঘৰত উপস্থিত হৈছোঁহি, আপোনালোকক দেখাই আছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। এয়া চাওকচোন কিমান এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। মেখেলি গাঁৱৰ যুৱকসকল উপস্থিত হৈছেহি। মই সম্পূৰ্ণৰূপে দেখাম, মই এতিয়া ভিতৰৰ ভাগত সোমাই যাম, আপোনালোকক দেখাম বৰগীত, দিহানাম, আইনাম। এয়া আমি ৰাজস্বলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থাকিব স্বয়মণি শইকীয়া ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনুষ্ঠিত হৈ আছে, মই সকলোখিনি দেখাম এইবাৰ আৰু দিহানামৰ দিহানাম পৰিৱেশন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। দেখাই আছোঁ মই সকলোখিনি।
চাওকচোন ইমান এক সুন্দৰ পৰিৱেশ মেখেলি গাঁৱৰ নামঘৰত এক মই সম্পূৰ্ণ দেখাবলৈ যত্ন কৰিলোঁ আপোনালোকক। আমাৰ ছাৰ আহিছে, ছাৰৰ পৰা জানিবলৈ বিচাৰিম। ছাৰ কওকচোন আজি শংকৰ উৎসৱৰ বিষয়ে আপুনি। অসমত যেতিয়া শংকৰ সংঘ প্ৰতিষ্ঠা হোৱা নাছিল, বৰ গৌৰৱৰ কথা মই ক'বলৈ বিচাৰিছোঁ যে মেখেলি গাঁৱৰ নহয়, আমি মাজুলীবাসী এইটো লৈ গৌৰৱ কৰোঁ যে যি সময়ত অসমত শংকৰ সংঘ প্ৰতিষ্ঠা হোৱা নাছিল, সেই সময়তে মেখেলি গাঁৱৰ ৰাইজে ইয়াৰ অগ্ৰজ ব্যক্তিসকলে ধৰ্মীয় ব্যক্তিসকলে শংকৰদেৱৰ জন্মোৎসৱ 1954 চনৰ পৰা পাতি আহিছে। এই গাঁৱলীয়া সহজ সৰল ব্যক্তিসকলে মেখেলি গাঁৱৰ আঞ্চলিক ব্যক্তিসকলে মেখেলি গাঁৱৰ যুৱ সংঘৰ তত্বাৱধানত প্ৰত্যেক বছৰে শংকৰদেৱৰ জন্মোৎসৱ পাতি আহিছে। আৰু এতিয়া আজিকালি মেখেলি গাঁৱত শংকৰদেৱৰ জন্মোৎসৱ দুদিনীয়া কেতিয়াবা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰে। আজি প্ৰথম দিন, এই প্ৰথম দিনত মেখেলি গাঁৱত বৰগীত প্ৰতিযোগিতা আৰু দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বৰগীত প্ৰতিযোগিতা দুভাগত অনুষ্ঠিত হৈছে, কোৱাৰ পৰামৰ্শ আৰু দিহানাম এতিয়া চলি আহিছে। আৰু গোটেই সমগ্ৰ মাজুলীৰ যিবিলাক শিল্পী আছে, সেই শিল্পীসকলে আহি পেলাই অতি কষ্টৰে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। আজি এই অনুষ্ঠানটোক মোক সঞ্চালক হিচাপে আমন্ত্ৰণ কৰিছে। মই ৰাতিপুৱা 9 বজাৰ পৰা এই অনুষ্ঠানটোত বহি পেলাই বহুদিনৰ মূৰত মই উপভোগ কৰিছোঁ। যোৱাৰ প্ৰায় 27 বছৰমান ধৰি লৈ মই সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হ'ব পৰা নাই। মোৰ বিদ্যাটো মানে আইনৰ লগত জড়িত, মোৰ পেচাটো, গতিকে সেইকাৰণে মই সময় নাপাওঁ। আজি মই সৌভাগ্যৱান বুলি ভাবিছোঁ, বিশেষকৈ এই শংকৰদেৱৰ জন্মোৎসৱত আজি গোটেই দিনটো মই নিজকে বিলাই দিব পাৰিছোঁ। আৰু মোৰ পত্নী আহিছে, মোৰ ঘৰৰ পৰিয়াল সকলো আহিছে। আৰু এই মেখেলি গাঁৱৰ নামৰ বাসুদেৱলৈ মই থানলৈ মোৰ শতকোটি বা নমস্কাৰ জনাইছোঁ। আৰু তোমাৰ চেনেলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনেকুৱা এটা চেনেলৰ জৰিয়তে এই মেখেলি গাঁৱৰ গৌৰৱজল বিষয়বিলাক এনেকৈ প্ৰচাৰ কৰি দিব পাৰিলে যথেষ্ট ভাল হয়। বিশেষকৈ মানুহবিলাকে জানিবলৈ পাব, যেতিয়া শংকৰ সংঘৰ জন্ম হোৱাৰ পিছতহে শংকৰদেৱৰ জন্মোৎসৱ অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল। মেখেলি গাঁৱৰ যে বহু বছৰ আগতে অৰ্থাৎ 1954 চনৰ পৰাই এই শংকৰদেৱৰ জন্মোৎসৱ যে পাতি আহিছে, এইটো এটা বৰ ভাল কথা। এইটো লৈ মই সকলোকে শুভেচ্ছা দিছোঁ। অহাকালিলৈ শংকৰদেৱৰ জন্মোৎসৱত মুকলি সভা আছে। এই মুকলি সভাত এখন এই ভাওনাও অনুষ্ঠিত হ'ব। আৰু আজিকালি বৰগীত প্ৰতিযোগিতা, দিহানামৰ প্ৰতিযোগিতা প্ৰায় শেষ হৈ গৈছে, মানুহবিলাকে নাবতা হৈছে। এনেকুৱা এটা মহান অনুষ্ঠানত মহান ব্যক্তি, সমাজ সংগঠক, ধৰ্মীয় গুৰু, সাংস্কৃতিক গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত অৰ্পণ কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানটো। গতিকে মই সকলো লোকে, সকলো ভক্তবান ব্যক্তিলৈকে, সকলো শিল্পী কলা কৌশলীলৈকে মই শতকোটি বাৰ নমস্কাৰ জনাইছোঁ। ছাৰ আপোনালৈও মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আজি মোক ইমানকণ সময় দিয়াৰ বাবে। ধন্যবাদ। মেখেলি গাঁৱৰ যুৱক সংঘৰ উদ্যোগত আঞ্চলিক ৰাইজে যিদৰে শংকৰ উৎসৱ পালন কৰিলে, সকলোখিনি মই মোৰ চেনেলৰ মাধ্যমেদি আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। লগতে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ থাকিল।